নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। তো আজি খবৰ ওলাইছে চিধা জাপানৰ পৰা। জাপানৰ এগৰাকী ছাত্ৰীয়ে নিৰ্মাণ কৰি উলিয়াইছে এণ্টি স্মাৰ্ট চিটিং ব্ৰা। এটা সাংঘাতিক এটা ব্ৰা নিৰ্মাণ কৰিছে ছোৱালীসকলৰ কাৰণে জাপানৰ এগৰাকী ছোৱালীয়ে। তো বন্ধু বান্ধৱীসকল আজি খবৰটো যুগুত কৰোঁতে মোৰে হাঁহি উঠিছে যে কি নবনাই জাপানে। জাপান হৈছে টেকনলজিৰ ক্ষেত্ৰত আগবঢ়া এখন দেশ। ঠিক তেনেকৈ চাইনাৰ কথাও যদি কওঁ, চাইনাটো বিৰাট অতৰংগী টাইপৰ বস্তু তেওঁলোকে নিৰ্মাণ কৰি থাকে আৰু চাইনাৰ পৰাই বহু সংখ্যক বস্তু আমাৰ ভাৰতলৈ আহে। ঠিক তেনেকৈ জাপানৰ পৰাও আহে বা জাপানলৈও আমাৰ ভাৰতৰ পৰা যায়। এতিয়া জাপানৰ এগৰাকী ছাত্ৰীয়ে এটা প্ৰটোটাইপ নিৰ্মাণ কৰি উলিয়াইছে স্মাৰ্ট এণ্টি চিটিং ব্ৰা। তো ছোৱালীসকলৰ বাবে, ছোৱালীসকলে পৰিধান কৰিবৰ বাবে। তো বন্ধু বান্ধৱীসকল এই ব্ৰাটোনো হয় কি একচুৱেলি, তো সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো এইটো এটা টেকনলজিৰ লগত জড়িত খবৰ, তো সেইবাবে ভাবিলোঁ আপোনালোকক জনাই দিওঁ, আপোনালোকেও অকণমান জানি লওক এইবিলাকৰ বিষয়ে। ভাবক জাপান কিমান দূৰ আগবাঢ়ি গৈছে আমাৰ ভাৰতৰ তুলনাত। জাপানতো এতিয়া 7G নে কি চলি আছে, গতিকে জাপান আমাতকৈ বহুত আগবঢ়া, আমাতকৈ বহুত এডভান্স। গতিকে জাপানত নিৰ্মাণ কৰি উলিয়াইছে এই ব্ৰাটো। তো সেই ব্ৰাটোৰ সম্পৰ্কে আজি আপোনালোকক এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো জাপানৰ এগৰাকী ছোৱালীগৰাকীয়ে এটা প্ৰটোটাইপ নিৰ্মাণ কৰিছে। এটা প্ৰটোটাইপটো যে নিৰ্মাণ কৰিছে সেইটো ডাঙৰ কথা নহয়, কি প্ৰটোটাইপ নিৰ্মাণ কৰিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু মেইন কথাটো হৈ গ'ল তাৰ ল'ৰা ছোৱালীবিলাক বিৰাট এডভান্স আমাৰ তুলনাত। আমাৰ ল'ৰা ছোৱালীবিলাকে কি কৰিব, আপোনাৰ সেই ক'ৰবাত যোগদান কৰিব, কাইলৈ হৈ বুলি চিঞৰিব, পৰহিলৈ আমুকক ভোট দিবি তামুকক ভোট দিবি বুলি চিঞৰিব, হয়নে নহয়? শিখৰ তিৰংগা ছিগনেচাৰ এইবিলাক খাই ঘূৰি ফুৰিব, মদ ভাং খাব ৰাতিলৈ, দিনত হৈ বুলি চিঞৰিব, দৈ এটকা পাব, ৰাতিলৈ গৈ পিনি মদ ভাং খাব। তো সেইবিলাক কৰি আমাৰ ল'ৰা ছোৱালীবিলাক ঘূৰি নুফুৰে জানো? তো সেইবিলাক কৰিয়েই আমাৰ ল'ৰা ছোৱালীবিলাকে জীৱনবিলাক বৰবাদ কৰা নাই জানো, হয়নে নহয়? তাৰ বিপৰীতে যদি তেওঁলোকে কিবা এটা গঠনমূলক কাম কৰিলেহেঁতেন, এটা সৰুকৈ বিজনেছ ষ্টাৰ্ট কৰিলেহেঁতেন, তামোল পাণৰ দোকান এখনকে যদি দিলেহেঁতেন, তাৰ পৰা এটলিষ্ট 200 টকা এটা ওলালেহেঁতেন। তো তেওঁলোকে হৈ বুলি চিঞৰি ফুৰিব, আমুকক ভোট দিবি তামুকক ভোট দিবি, তামুকৰ প্ৰশংসা কৰিব, ফেচবুকত আমুকৰ ভিডিঅ' শ্বেয়াৰ কৰিব, তামুকৰ ভিডিঅ' শ্বেয়াৰ কৰিব, আমাৰ দাদাই এইটো কৰিলে, তামাৰ দাদাই সেইটো কৰিলে। তো দাদাৰহে উন্নতি হ'ল, তোমালোকৰ কি উন্নতি হ'ল? তো আমাৰ ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীবিলাকৰ সেইটোৱে এটা প্ৰব্লেম। আমাৰ ভাৰতৰ ল'ৰা ছোৱালীবিলাক পিছ পৰি থকাৰ কাৰণ সেইটোৱে, ইনোভেটিভ নহয়, কিবা এটা কৰিব নিবিচাৰে, ভয় কৰে, সাহস নাই। তাৰ পৰিৱৰ্তে তেওঁলোকে পলিটিক্সত যাব, তাৰ পৰিৱৰ্তে বিভিন্ন সংগঠনবিলাকত যাব, সেইবিলাক কাম কৰিবলৈ বেছিকৈ ভাল পায়। জাপানৰ কথা চাওক, কি নিৰ্মাণ কৰা নাই জাপানে। জাপানত নিৰ্মাণ কৰা বস্তুবিলাকৰ বৰ্তমান সময়ত কোৱালিটি বা মানদণ্ড চবচে বেছি উন্নত। জাপানত যিবিলাক বস্তু নিৰ্মাণ কৰে বাকীবিলাক দেশৰ তুলনাত কোৱালিটি যথেষ্ট ওপৰত, যথেষ্ট ভাল জাপানৰ বস্তুবিলাক। এতিয়া জাপানৰ এগৰাকী ছাত্ৰীয়ে নিৰ্মাণ কৰি দিছে সেই স্মাৰ্ট এণ্টি চিটিং ব্ৰাটো। এতিয়া এই ব্ৰাটো একচুৱেলি কিয় নিৰ্মাণ কৰিলে, ইয়াৰ আঁৰৰ ৰহস্য কি, উদ্দেশ্য কি সেই সম্পৰ্কে নাজানো, কিন্তু এই ব্ৰাটোৰ ফিচাৰ্ছসমূহ আপোনালোকক কৈ দিছোঁ। ইয়াতে ফিংগাৰপ্ৰিণ্ট ছিষ্টেম থাকিব, ফিংগাৰপ্ৰিণ্ট দিলেহে ব্ৰাটো খোল খাব। ফিংগাৰপ্ৰিণ্টৰ অবিহনে ব্ৰাটো খোল নাখাব। এলাৰ্ম বাজি যাব যিজনে এই ব্ৰাটোৰ ফিংগাৰপ্ৰিণ্ট লগাই ৰাখিব। ধৰি লওক গাৰ্লফ্ৰেণ্ডে পৰিধান কৰি আছে, বয়ফ্ৰেণ্ডৰ ওচৰত এপছ থাকিব, তো এপছৰ সৈতে সেইটো কানেক্ট থাকিব। তাৰপাছত বয়ফ্ৰেণ্ডে তেখেতৰ নিজৰ ফিংগাৰপ্ৰিণ্টটো দি ৰাখিব পাৰিব। যদি খুলিম বুলি ভাবিছে তেনেহ'লে বয়ফ্ৰেণ্ডৰ ফিংগাৰপ্ৰিণ্ট লাগিব, তাৰ পাছতে খোল খাব। বয়ফ্ৰেণ্ডৰ ফিংগাৰপ্ৰিণ্টৰ অবিহনে খোল নাখাব। ছিকিউৰ হৈ থাকিব যে ইয়াতে আৰু বেলেগে চিট কৰিবলগীয়া কথা নাই আৰু, বেলেগে চিট কৰিব, ছোৱালীগৰাকীয়ে চিট কৰিব, বেলেগ কোনোবাই ট্ৰাই মাৰিব ল'ৰাই, তো সেই ছিষ্টেমটো নাই আৰু। সেইকাৰণে হয়তো চাগে উদ্ভাৱন কৰিছে এই ব্ৰাটো। এতিয়া কিয় সেই সম্পৰ্কে নাজানো, কিন্তু বৰ সাংঘাতিক এটা বস্তু উলিয়াই দিলে জাপানত। আমি ইউটিউবত এনেকুৱা ভিডিঅ'বিলাক দেখা পাইহে থাকোঁ, কোনোবাই DIY বনায় বা আপোনাৰ ফিংগাৰপ্ৰিণ্টত খুলিব পৰা বা তলা লগাই থোৱা কিবা কিবি। তো এইবিলাক আগৰ দিনত আছিলে, আগৰ দিনত সেই ৰজা মহাৰাজাৰ দিনত আছিলে, যেতিয়া ৰজা মহাৰাজাই আপোনাৰ ক'ৰবাত যুদ্ধ কৰিবলৈ যায়, কিবা কৰিবলৈ যায়, তলা লগ কৰি থৈ যায়। তো সেই ছিষ্টেমটো আগতে আছিলে। তো এতিয়া আকৌ কি হৈছে, এতিয়া যিহেতু আধুনিক যুগ, গতিকে আধুনিক যুগত কি হ'ব, ফিংগাৰপ্ৰিণ্ট হ'ব, ফিংগাৰপ্ৰিণ্ট লগাব, খোল খাব, বছ এইটোৱে আৰু। তো বন্ধু বান্ধৱীসকল যদি আমাৰ ভাৰতত বা আমাৰ অসমলৈ আহে, আপোনালোকে বাৰু কিনিবনে, আপোনালোকৰ গাৰ্লফ্ৰেণ্ডক গিফ্ট দিবনে, কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আজিৰ ভিডিঅ'ত ইমানেই, পুনৰ এটা ভিডিঅ'ত লগ কৰাৰ খাতিৰত বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।